সৰস্বতী পূজাই সকলোকে শিকায় যে বিদ্যা অহংকাৰৰ কাৰণ নহয়, বৰঞ্চ বিনয়ৰ উৎসহে। জ্ঞানী ব্যক্তি সদায় নম্ৰ হয় আৰু সমাজৰ কল্যাণৰ বাবে নিজৰ জ্ঞান ব্যৱহাৰ কৰে। এই পূজাৰ দিনা সকলোৱে নিজৰ চিন্তা চৰিত্ৰ পবিত্ৰ কৰি ভাল মানৱ হিচাপে গঢ় লোৱাৰ প্ৰতিজ্ঞা ল'ব লাগে। ছাত্ৰ-ছাত্ৰীৰ বাবে সৰস্বতী পূজা এক গভীৰ প্ৰেৰণা। এই দিনটোত কেৱল পূজা কৰিয়ে কোনেও শান্ত হৈ নাথাকে, বৰং বিদ্যা লাভৰ সংকল্প লয়। নিয়মিত অধ্যয়ন, একাগ্ৰতাৰ মাধ্যমে লক্ষ্যত উপনীত হ'ব পাৰি। এই শিক্ষা মা সৰস্বতীয়ে সকলোকে দিয়ে। ব্যৰ্থতা আহিলেও হাৰ নমনাকৈ পুনৰ চেষ্টা কৰিবলৈ এই পূজাই সাহস যোগায়। সৰস্বতী পূজা জ্ঞান, বিদ্যা, বুদ্ধি আদিৰ প্ৰতীক। মা সৰস্বতী শিক্ষাৰ দেৱী হিচাপে সকলোৰ জীৱনত আলোক আৰু পথ প্ৰদৰ্শন আনে। এই পূজাই আমাক স্মৰণ কৰায় যে সাহিত্যকাৰৰ শক্তি অস্ত্ৰত নহয়, জ্ঞানত নিহিত। জ্ঞানেই মানুহক অজ্ঞতাৰ অন্ধকাৰৰ পৰা মুক্ত কৰি সঠিক পথত আগবঢ়াই নিয়ে। সৰস্বতী পূজা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই হৈছে আত্ম-উন্নতি আৰু জীৱন গঢ়াৰ এক মহান প্ৰেৰণা। জ্ঞানৰ পদতেই সাহিত্যকাৰ সফলতা আৰু শান্তি লুকাই থাকে।